ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌ শিৱসাগৰ জিলাৰ ছাত্ৰ সন্থাই ইন্ধনজাত সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত পদযাত্ৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰে। শিৱসাগৰ বডিং খেলপথাৰৰ পৰা আৰম্ভ কৰি জলমুখ চাৰিআলিৰ হৈ পুনৰ ৰেড ক্ৰছ পথেৰে আহি বডিং খেলপথাৰত সামৰণি পৰে। সন্থাৰ আহ্বানত আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই সমগ্ৰ অসমৰ লগতে শিৱসাগৰতো আমি ইন্ধনজাত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত আৰু শীঘ্ৰে মূল্যবৃদ্ধি ৰোধৰ ব্যৱস্থা কৰি জনসাধাৰণক সকাহ প্ৰদান কৰাৰ দাবীত এক পদযাত্ৰা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি কেন্দ্ৰ আৰু ৰাজ্যৰ দুয়োখন চৰকাৰকে সকীয়াই দিব খুজিছোঁ তেওঁলোকে ইন্ধনজাত সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ যি আকাশলংঘী মূল্যবৃদ্ধি হৈছে মূল্যবৃদ্ধি ৰোধ কৰি জনসাধাৰণক সকাহ দিয়াৰ ব্যৱস্থা কৰিব লাগে, যিহেতু জনসাধাৰণে এই সমগ্ৰ বিষয়টোৰ ফলত জনসাধাৰণ ভুক্তভোগী হৈছে আৰু সৰ্বসাধাৰণ ৰাইজৰ কাৰণে এতিয়া 1 লিটাৰ মিঠাতেল কিনিবৰ কাৰণে চিন্তা কৰিব লগা দিন আহি পৰিছে। পেট্ৰল আৰু ডিজেলৰ যি ধৰণে মূল্যবৃদ্ধি হৈছে এই মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে যি নিয়ন্ত্ৰণহীনতা আনি দিলে এই নিয়ন্ত্ৰণহীনতাৰ ফলত সৰ্বসাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধাইছে আৰু এই মাধমাৰ সোধোৱা কাৰ্যসূচী যি তেওঁলোকে গ্ৰহণ কৰিছে এই কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি দুয়োখন চৰকাৰকে এবাৰ সকীয়াই দিছোঁ অতি শীঘ্ৰে তেওঁলোকে এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক। বনিয়াৰ স্বাৰ্থত থকা চৰকাৰ হিচাপে নহয়, তেওঁলোকে জনসাধাৰণৰ পক্ষত থাকি জনসাধাৰণৰ স্বাৰ্থত তেওঁলোকে এই যি জনসাধাৰণক সকাহ দিয়াৰ ব্যৱস্থা কৰক, অন্যথাই ছাত্ৰ সন্থাই ইয়াতকৈ অধিক জংগী গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ব।